নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিতৰ বীজগণিতীয় ৰাশি আৰু অবেদ চেপ্টাৰটোৰ অনুশীলনী 11 এৰ প্ৰশ্নবোৰ সমাধান কৰিম। এতিয়া আহা অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোত প্ৰশ্নত আমাক কি কৈছে যে তলৰ কোনবোৰ ৰাশি বহুপদ হয় আৰু কোনবোৰ ৰাশি বহুপদ নহয়। এতিয়া বহুপদ বুলিলে আমি কি বুজো যে যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ সূচকবোৰ অঋণাত্মক অখণ্ড সংখ্যা তেনে বীজগণিতীয় ৰাশিবোৰক বহুপদ বোলে। আমি বীজগণিতীয় ৰাশিটোৰ আমি অকল চলকৰ সূচকবোৰ চাব লাগিব। চলকৰ সূচকবোৰ যদি আমাৰ অঋণাত্মক অখণ্ড সংখ্যা হয় অৰ্থাৎ 0 ৰ পৰা আমাৰ যিমানবোৰ ধনাত্মক গোটা সংখ্যা আছে 0 ৰ পৰা যিমানবোৰ আমাৰ ধনাত্মক অখণ্ড সংখ্যা আছে 0 1 2 3 আপ টু যিমান আছে সো এই ধনাত্মক সংখ্যাবোৰ আমাৰ চলকৰ সূচক হিচাপে থাকিব লাগিব। তেহে আমি ক'ব পাৰিম ৰাশিটো আমাৰ এটা বহুপদ হয়। আৰু যেতিয়া ৰাশিটোৰ চলকৰ সূচকবোৰ ঋণাত্মকত থাকিব নাইবা ভগ্নাংশত থাকিব তেতিয়া আমি তাক বহুপদ হিচাপে ক'ব নোৱাৰো। যেনে ধৰা ইয়াত আমাৰ চলকৰ সূচকটো কি আছে ইয়াত x আছে অকল চলকৰ সূচকটো চাব লাগিব। ইয়াত চোৱা চলকৰ সূচক -3 আছে ইয়াত চলকটো x আছে x ৰ সূচক -3 ইয়াত চলক y আছে y ৰ সূচক -2 আছে সো এইটো আমাৰ এটা বহুপদ নহব। আকৌ ইয়াত চোৱা x আছে x ৰ সূচকটো আছে কি হাফ ইয়াত y আছে y ৰ সূচকটো হাফ আছে ভগ্নাংশত আছে সো এইটো আমাৰ বহুপদ নহব। কিন্তু ইয়াত চোৱা x ৰ সূচক 3 আছে আৰু y ৰ সূচক 2 আছে এইবোৰ আমাৰ কি এইবোৰ ধনাত্মক অখণ্ড সংখ্যা হয় অঋণাত্মক অখণ্ড সংখ্যা সো এইটো আমাৰ এটা বহুপদ হ'ব। এতিয়া একৰ একত আমাক কি দিছে 3x + 2 ইয়াত চোৱা ইয়াত চলক আমাৰ কি আছে এই ৰাশিটোত চলক আছে x আৰু x ৰ পাৱাৰ কি আছে x ৰ পাৱাৰ একো নাই অৰ্থাৎ +1 আছে আৰু +1 টো আমাৰ ধনাত্মক অখণ্ড সংখ্যা হয় সো এইটো আমাৰ এটা বহুপদ হ'ব। নেক্সট নাম্বাৰ 2 চোৱা ইয়াত 7x² - 1 + 2x ইয়াত চোৱা চলক আছে ax ৰ সূচক আছে 2 + 2 আকৌ ax ৰ সূচক আছে +1 সো দুয়োটাই আমাৰ ধনাত্মক অখণ্ড সংখ্যা হয় সো এইটো আমাৰ এটা বহুপদ হ'ব। নেক্সট নাম্বাৰ 3 চোৱা 1 - 5y - y² ইয়াত চলক কি আছে y এতিয়া এইটো y ৰ সূচক চোৱা +1 আছে আৰু এইটো y ৰ সূচক আছে +2 সো দুয়োটাই আমাৰ ধনাত্মক অখণ্ড সংখ্যা হয় সো এইটো আমাৰ এটা বহুপদ হ'ব। নেক্সট চোৱা 3x + 2y² হাফ আছে। এতিয়া ইয়াতে তোমালোকে দুটামান কথা মনত ৰাখিবা ইয়াত চোৱা √a আমি লিখিব পাৰো a² হাফ √a থাকিলে √a আমি লিখিব পাৰো a² হাফ আকৌ 1/a থাকিলে ইয়াক আমি লিখিব পাৰো a⁻1 আকৌ a⁻0 থাকিলে তাক আমি লিখিব পাৰো 1 a⁻0 থাকিলে তাৰ ভ্যালু 1 হ'ব 1/a থাকিলে তাৰ ভ্যালু a⁻1 হ'ব আৰু √a থাকিলে তাৰ ভ্যালু a² হাফ হ'ব সো এই তিনিটা কথা মনত ৰাখিবা। এতিয়া নেক্সট চোৱা নম্বৰ 4ত কি দিছে 3x + 2y² হাফ ইয়াত চোৱা চলক আমাৰ দুটা আছে x আৰু y এই x ৰ সূচক আমাৰ কি আছে +1 এইটো ঠিকে আছে ইয়াত চোৱা y ৰ সূচকটো কি আছে হাফ আছে সো এইটো আমাৰ এটা বহুপদ নহব। নেক্সট চোৱা নম্বৰ 5ত কি দি আছে 7x + √y এতিয়া চোৱা √y ৰ ভ্যালু কি √y ৰ ভ্যালু y² হাফ সো ইয়াৰ সূচকটো আমাৰ ভগ্নাংশত আহিব সো এইটো আমাৰ এটা বহুপদ নহব। নেক্সট চোৱা নম্বৰ 6ত হাফ x + 1/3y² ইয়াত আমি সহগটো চাব নালাগে সহগটো ভগ্নাংশত নাইবা দশমিকত থাকিব পাৰে আমি অকল চাব লাগিব চলকৰ সূচকবোৰ। এতিয়া চোৱা ইয়াত x ৰ সূচক কি আছে +1 আৰু ইয়াত y ৰ সূচক কি আছে +2 সো দুয়োটাই আমাৰ ধনাত্মক অখণ্ড সংখ্যা হয় সো এইটো আমাৰ এটা বহুপদ হ'ব। নেক্সট চোৱা নম্বৰ 7ত কি দিয়া আছে √2x + 1/y ইয়াত চোৱা ইয়াত চলকৰ সূচক +1 আছে সো এইটো ঠিকে আছে কিন্তু ইয়াত চোৱা 1/y আছে আৰু 1/y ক আমি লিখিব পাৰো 1/y থাকিলে তাক আমি লিখিব পাৰো 1/a থাকিলে তাক আমি লিখিব পাৰো a⁻1 এতিয়া 1/y আছে সো y ক আমি লিখিব পাৰো 1/y ক আমি লিখিব পাৰো y⁻1 এতিয়া চোৱা ইয়াত আমাৰ y ৰ পাৱাৰটো কি আহিল মাইনাসত আহিল সো এইটো আমাৰ এটা বহুপদ হ'ব নোৱাৰে। সো ইয়াত চোৱা নম্বৰ 7ত 1/y আছে ইয়াক আমি y⁻1 হিচাপে লিখিব পাৰো সো এইটো আমাৰ এটা বহুপদ নহব। নেক্সট নম্বৰ 8ত চোৱা 1/3x³ - y² + 5y + হাফ এতিয়া
ইয়াত আমাৰ চলকবোৰ চোৱা ইয়াত x আছে x ৰ সূচক কি আছে +3 ইয়াত y ৰ সূচক কি আছে +2 ইয়াত y ৰ সূচক কি আছে +1 সো এটো আমাৰ এটা বহুপদ হ'ব নেক্সট নম্বৰ 9 ত চোৱা 0.5x + 3/2y এতিয়া 0.5x ইয়াত x ৰ সূচক কি আছে +1 এটো ঠিকে আছে ইয়াত চোৱা 3/2y এতিয়া 3/2y ক যদি সমাধান কৰা চোৱা 3/2y ক আমি লিখিব পাৰো ইয়াত 3/2y আছে ইয়াক আমি লিখিব পাৰো আর 3/2 into 1/y হিসাবে 3/2 into 1/y হিসাবে আমি ইয়াক লিখিব পাৰো আকৌ চোৱা 1/y আছে ইয়াত 3/2 আর 1/y ক আমি লিখিব পাৰো y to the power -1 সো ইয়াত চোৱা আমাৰ y ৰ পাৱাৰ কি আহিল মাইনাসত আহিল ইয়াত আমাৰ y ৰ পাৱাৰটো মাইনাসত আহিব সো এইটো আমাৰ এটা বহুপদ নহব নেক্সট নম্বৰ 10 ত চোৱা x/y plus y/x এতিয়া ইয়াত চোৱা ইয়াক আমি লিখিব পাৰো x/y আছে x/y plus y/x এতিয়া x/y আছে ইয়াক আমি লিখিব পাৰো x into 1/y হিসাবে প্লাস আকৌ ইয়াক লিখিব পাৰো y into 1/x হিসাবে এতিয়া চোৱা x into ইয়াত 1/y আছে সো y to the power এটো -1 হ'ব প্লাস y into 1/x আছে এটো x to the power -1 হ'ব সো xy to the power -1 plus y x to the power -1 হ'ব এটো সমাধান কৰিলে আমাৰ এখিনি আহিব এতিয়া চোৱা ইয়াত আমাৰ y ৰ পাৱাৰটো কি আছে মাইনাসত আছে ইয়াত x ৰ পাৱাৰটো মাইনাসত আছে সো এটো আমাৰ বহুপদ হ'ব নোৱাৰে সো এটো বহুপদ নহব নেক্সট চোৱা নম্বৰ 11 ত x square -1 plus y square minus xy plus x cube y square এতিয়া ইয়াত চোৱা x ৰ পাৱাৰ +2 আছে ইয়াত y ৰ পাৱাৰ +2 আছে ইয়াত x ৰ পাৱাৰ +1 y ৰ পাৱাৰ +1 ইয়াত x ৰ পাৱাৰ +3 ইয়াত y ৰ পাৱাৰ +2 সো গটেইকেটা আমাৰ আটাইকেটা আমাৰ প্লাসত আছে সো এইটো আমাৰ এটা বহুপদ হ'ব এতিয়া নেক্সট নম্বৰ 12 ত চোৱা xy/3 plus yz/5 minus zx ইয়াত চোৱা x ৰ পাৱাৰ কি আছে +1 ইয়াত y ৰ পাৱাৰ +1 আছে ইয়াতো +1 +1 ইয়াতো +1 +1 সো আটাইকেটা আমাৰ প্লাসত আছে সো এটো আমাৰ এটা বহুপদ হ'ব নেক্সট চোৱা নম্বৰ 13 ত কি দি আছে 0.7a minus 0.6b plus 2c এতিয়া আমাৰ চলক আছে a b c এতিয়া a ৰ পাৱাৰ +1 আছে b ৰ পাৱাৰ +1 আৰু c ৰ পাৱাৰ +1 সো এটো আমাৰ এটা বহুপদ হ'ব নেক্সট নম্বৰ 14 ত 83 দি আছে অকল ধ্ৰুবক পদ দি আছে এতিয়া 83 ক আমি লিখিব পাৰো চোৱা 83 into x to the power 0 হিসাবে আমি ইয়াক লিখিব পাৰো কাৰণ চোৱা x to the power 0 ৰ ভ্যালু আমাৰ কি আহিব x to the power 0 ৰ ভ্যালু আহিব 1 x to the power 0 ৰ ভ্যালু 1 আহিব 83 into 1 এটো 83 এ হ'ব সো 83 ক আমি এনেদৰে লিখিব পাৰো অৰ্থাৎ ইয়াত আমাৰ চলক আছে x আৰু x ৰ পাৱাৰ আছে 0 0 টো আমাৰ অঋণাত্মক অখণ্ড সংখ্যা হয় সো 83 টো আমাৰ কি হ'ব এটা বহুপদ হ'ব এতিয়া নেক্সট নম্বৰ 15 ত চোৱা x cube y square abc ইয়াত চোৱা x y abc আটাইকেটা আমাৰ চলকে দিয়া আছে এতিয়া ইয়াৰ সূচক কি আছে চোৱা পাৱাৰটো কি আছে 3 আছে ইয়াত +2 আছে ইয়াত +1 ইয়াৰ +1 ইয়াৰ +1 আটাইকেটা প্লাসত আছে সো আমাৰ এইটো এটা বহুপদ হ'ব নেক্সট কোশ্চেন নম্বৰ 2 প্ৰশ্নত কি কৈছে যে তলৰ প্ৰতিটো ৰাশিৰ পদবোৰ লিখা আৰু পদৰ সংখ্যা লিখা এতিয়া চোৱা পদ বুলিলে আমি কি বুজো এটা বীজগণিতীয় ৰাশি লৈ লোৱা সে x plus y minus z এইটো আমাৰ কি এটা বীজগণিতীয় ৰাশি হয় আৰু এই ৰাশিটোত চোৱা কেইটা অংশ যোগ হৈ আছে এই ৰাশিটোত কেইটা অংশ যোগ হৈ আছে এই ৰাশিটোত তিনিটা অংশ যোগ হৈ আছে ইয়াত x এটা আছে y এটা আছে আৰু minus z এটা আছে এই তিনিটা অংশ যোগ হৈ এই ৰাশিটো হৈছে সো এই তিনিটা অংশক প্ৰতিটোকে এককটা পদ হিচাপে ধৰা হ'ব প্ৰতিটোকে এককটা পদ বুলি কোৱা হ'ব সো ইয়াত আমাৰ x এটা পদ হ'ব y এটা পদ হ'ব আৰু minus z এটা পদ হ'ব আকৌ এই তিনিটা অংশ যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া হ'ব minus x y z এই তিনিটা পূৰণ কৰিলে minus x y z হ'ব এই x y z ক আমি এটা পদ হিচাপে ধৰিব লাগিব
অর্থাৎ পূরণ হৈ থাকিলে ধ্ৰুৱক নাইবা চলকবোৰ যেতিয়া পূৰণ হৈ থাকিব তেতিয়া তাক এটা পদ হিচাপে ধৰিব লাগিব আৰু যেতিয়া যোগ নাইবা বিয়োগৰ দ্বাৰা ভাগ হৈ থাকিব তেতিয়া তাক ভিন ভিন পদ হিচাপে ধৰিব লাগিব ঠিক আছে এতিয়া হা number 2 number 1 ত 6x cube minus 3x square plus 8x minus 3 দিয়া আছে এতিয়া চোৱা ইয়াত আমাৰ কেইটা অংশ প্লাস হৈ আছে চোৱা ইয়াত 6 cube এটা আছে 3x square এটা আছে minus 3x square তাৰ পিছত 8x এটা আছে আৰু minus 3 এটা আছে সো চাৰিটা অংশ যোগ হৈ আছে এই ৰাশিটো সো এই ৰাশিটোৰ পদৰ সংখ্যা হ'ব 4 আৰু পদবোৰ হ'ব 6x cube minus 3x square আৰু 8x আৰু minus 3 সো ইয়াত লিখি দিয়া পদবোৰ হল এটা হ'ব 6x cube তাৰ পিছত মাইনাস টু থাকিলে লিখি দিব লাগে মাইনাস 3x square তাৰ পিছত হ'ব 8x তাৰ পিছত হ'ব আৰু minus 3 সো এই চাৰিটা হ'ব আৰু পদৰ সংখ্যা হ'ব এটা দুটা তিনিটা চাৰিটা সো পদৰ সংখ্যা হ'ব 4 সো এইখিনি হ'ব ইয়াৰ আনসার নেক্সট ওয়ান নাম্বার 2 ইয়াত আমাৰ কেইটা অংশ যোগ হৈ আছে চোৱা এটা দুটা তিনিটা সো পদবোৰ হ'ব এটা হ'ব xy তাৰ পিছত এটা হ'ব yz তাৰ পিছত আৰু এটা হ'ব 18zx সো পদবোৰ হল আমাৰ xy yz আৰু 18zx আৰু পদৰ সংখ্যা হ'ব এটা দুটা তিনিটা সো পদৰ সংখ্যা হ'ব 3 সো এইখিনি হ'ব ইয়াৰ আনসার এইদৰে নেক্সট ওয়ান নাম্বার 3 কি দিছে হাফ x cube minus y square plus 11 ইয়াত চোৱা কেইটা অংশ যোগ হৈ আছে ইয়াত এই হাফ x cube এটা হ'ব minus y square এটা হ'ব আৰু 11 এটা হ'ব সো তিনিটা হ'ব সো পদবোৰ হ'ব হাফ x cube minus y square আৰু 11 আৰু পদৰ সংখ্যা হ'ব এটা দুটা তিনিটা সো এইটো হ'ব ইয়াৰ আনসার নেক্সট নাম্বার 4 ত চোৱা 16 minus p cube minus qr plus 3pr ইয়াত কেইটা অংশ যোগ হৈ আছে চোৱা এটা 16 আছে এটা minus p cube আছে আৰু এটা minus qr আছে আৰু এটা 3pr আছে সো পদবোৰ হ'ব 16 minus p cube minus qr আৰু 3pr আৰু পদৰ সংখ্যা হ'ব ইয়াত এটা দুটা তিনিটা চাৰিটা সো পদৰ সংখ্যা হ'ব 4 সো এইখিনি হ'ব ইয়াৰ আনসার নেক্সট নাম্বার 5 ত চোৱা x cube y by 5 minus x square y square by 3 plus 11 by 3 ইয়াত কেইটা পদ আছে চোৱা এটা x cube y by 5 তাৰ পিছত minus x square y square by 3 আৰু এটা আছে 11 by 3 সো পদবোৰ হ'ব x cube y by 5 minus x square y square by 3 আৰু 11 by 3 এই তিনিটা সো পদৰ সংখ্যা হ'ব 3 নেক্সট নাম্বার 6 ত চোৱা 160 x square y square z square plus 1 ইয়াত পদৰ সংখ্যা কেইটা আছে চোৱা কেইটা অংশ যোগ হৈ আছে ইয়াত দুটা অংশ যোগ হৈ আছে 1 আৰু এটা সো পদবোৰ হ'ব 160 x square y square z square আৰু 1 আৰু পদৰ সংখ্যা হ'ব এটা দুটা 2 সো এইখিনি হ'ব ইয়াৰ আনসার নেক্সট কোশ্চেন নাম্বার 3 প্ৰশ্নত কি কৈছে তলৰ ৰাশিবোৰ এক পদ দ্বিপদ আৰু ত্ৰিপদ হিচাপে ভাগ কৰা কোনবোৰ এই তিনিটাৰ এটাও নহয় এতিয়া চোৱা এক পদ বুলিলে আমি কি বুঝো যে এটা পদ থকা বীজগণিতীয় ৰাশিবোৰক এক পদ বোলে এতিয়া 2x হ'ব x হ'ব y হ'ব 3y হ'ব সো এইবোৰ হ'ব আমাৰ এক পদ আৰু দ্বিপদ কোনবোৰ যে দুটা পদ থকা বীজগণিতীয় ৰাশিক দ্বিপদ বোলে যেনে 2x plus y তাৰ পিছত 2y minus 3 তাৰ পিছত x y z plus mn সো এইবোৰ হ'ব আমাৰ দ্বিপদ আৰু নেক্সট ত্ৰিপদ কোনবোৰ যে তিনিটা পদ থকা বীজগণিতীয় ৰাশিক ত্ৰিপদ বোলে যেনে ধৰা 2x plus y plus 3z এইটো আমাৰ পদ কেইটা আছে এটা দুটা তিনিটা ছয়টো ত্ৰিপদ হ'ব নেক্সট x plus y plus z নেক্সট m plus n plus
কে সো এইবোৰ হ'ব আমাৰ ত্ৰিপদ ৰাখি আৰু বহুপদ চোৱা বহুপদ যেতিয়া আমাৰ এই তিনিটাতকৈ বেছি পদ থাকিব তেতিয়া সেইবোৰক আমি বহুপদ হিচাপে কম যেনে x plus y plus z plus 3 এইটো আমাৰ কি এটা বহুপদ হ'ব এইটো চাৰি পদ আছে চাৰিটা এতিয়া চোৱা এই এক পদ দ্বিপদ ত্ৰিপদ এই আটাইবোৰে আমাৰ বহুপদৰ ভিতৰত পৰে কিন্তু এই আমাৰ যোনটো চাৰিটা পদ থকা বহুপদ এই বহুপদটো আমাৰ এই তিনিটাৰ ভিতৰত নপৰে ঠিক আছে এতিয়া চোৱা নম্বৰ 3 নম্বৰ 1 ত নম্বৰ 1 ত কি দি আছে 3y - 7 ইয়াত চোৱা পদ কেইটা অংশ যোগ হৈ আছে ইয়াত 3y এটা আছে আৰু -7 এটা আছে সো কেইটা পদ ইয়াত যোগ হৈ আছে দুটা পদ এটা দুটা সো এইটো হ'ব আমাৰ দ্বিপদ এইটো হৈ যাব দ্বিপদ নেক্সট নম্বৰ 2 চোৱা 12xy ইয়াত চোৱা 12xy আটাইকেইটা কি পূৰণ হৈ আছে সো পূৰণ হৈ থাকিলে তাক আমি এটা পদ হিচাপে ধৰিব লাগিব সো এইটো হৈ যাব এক পদ নম্বৰ 3 চোৱা কেইটা অংশ ইয়াত কেইটা পদ যোগ হৈ আছে এই এটা আৰু এই এটা সো এইটো হৈ যাব ত্ৰিপদ নেক্সট নম্বৰ 4 ত চোৱা 4/3x square minus 2/3xy plus y square ইয়াতো চোৱা ইয়াতো পদ কেইটা যোগ হৈ আছে তিনিটা এটা দুটা তিনিটা সো এইটো হৈ যাব ত্ৰিপদ নেক্সট নম্বৰ 5 ত চোৱা ইয়াত 11x square yz আটাইকেইটা পূৰণ হৈ আছে সো এইটো পদ আছে ইয়াত এটা সো এইটো হৈ যাব এক পদ নেক্সট চোৱা ইয়াত এটা দুটা তিনিটা চাৰিটা ইয়াত পদ আছে চাৰিটা সো এইটো আমাৰ ইয়াত চোৱা ইয়াত আমাক কি কৈছে যে এক পদ দ্বিপদ আৰু ত্ৰিপদ হিচাপে ভাগ কৰাৰ কোনবোৰ তিনিটাৰ এটাও নহয় সো এইটো আমাৰ এই তিনিটাৰ এটাও নহয় এইটো আমাৰ বহুপদ হয় কিন্তু এক পদ দ্বিপদ আৰু ত্ৰিপদৰ ভিতৰত নপৰে সো এইটো হ'ব এটাও নহয় এটাও নহয় নেক্সট নম্বৰ 7 ত -11 দিয়া আছে ইয়াত চোৱা এটাই পদ দি আছে সো এইটো হৈ যাব এক পদ নেক্সট চোৱা 8 ত pq/3 আছে ইয়াতো এটাই পদ আছে সো এইটো এক পদ হ'ব নেক্সট নম্বৰ 9 ত চোৱা 6abc + 3 ইয়াত পদ আছে দুটা সো এইটো হৈ যাব দ্বিপদ নেক্সট ইয়াত চোৱা ইয়াত পদ আছে এটা দুটা তিনিটা চাৰিটা সো এইটো হৈ যাব এটাও নহয় এতিয়া আহা কোশ্চেন নম্বৰ 4 ত প্ৰশ্নত আমাক কি কৈছে যে 9x³ - 5/2x square y plus 12xy square minus y³ plus 3 ৰাশিটোত এক নম্বৰত কি কৈছে যে কিমানটা পদ আছে পদবোৰ লিখা এতিয়া চোৱা এই ৰাশিটোত আমাৰ কেইটা অংশ প্লাস হৈ আছে ইয়াত আমাৰ এই এটা আৰু এই এটা আমাৰ পাঁচটা অংশ প্লাস হৈ আছে সো ইয়াত হ'ব পদৰ সংখ্যা হ'ব যে কিমানটা পদ আছে পদৰ সংখ্যা হ'ব পাঁচটা সো ইয়াৰ আনসার হ'ব পদ আছে পাঁচটা আৰু পদবোৰ লিখিব দিছে পদবোৰ হল 9x³ minus 5/2x square y 12xy square minus y³ আৰু 3 এতিয়া নম্বৰ 2 তাহা নম্বৰ 2 কি কৈছে কিমানটা চলক আছে আৰু কি কি এতিয়া চোৱা ৰাশিটোত আমাৰ চলক কেইটা আছে ইয়াত আমাৰ x আছে আৰু y আছে ইয়াতো xy ইয়াত y সো আমাৰ এই ৰাশিটোত সম্পূৰ্ণ ৰাশিটোত আমাৰ চলক আছে দুটা এটা x আৰু এটা y সো কিমানটা চলক আছে ইয়াৰ আনসার হ'ব দুটা আৰু কি ইয়াৰ আনসার হ'ব x আৰু y এতিয়া আহা নম্বৰ 3 কি কৈছে ৰাশিটো বহুপদ হয়নে এতিয়া চোৱা এই ৰাশিটোত আমাৰ চলকৰ সূচকবোৰ চাব লাগিব চলকৰ সূচক চোৱা ইয়াত আমাৰ x ৰ সূচক আছে 3 এটো প্লাসত আছে ইয়াত আছে +2 y ৰ সূচক 1 আছে ইয়াত x ৰ সূচক 1 আছে y ৰ সূচক 2 আছে ইয়াত y ৰ সূচক 3 আছে সো আটাইকেইটা আমাৰ কি আছে অঋণাত্মক অখণ্ড সংখ্যা সো এইটো আমাৰ এটা বহুপদ হ'ব সো ইয়াৰ আনসার হ'ব বহুপদ হয় ইয়াৰ আনসার হ'ব বহুপদ হয় নেক্সট নম্বৰ 4 ত
নম্বৰ 4 ত কি কৈছে x স্কয়াৰ y ৰ সাংখ্যিক সহগ কি এতিয়া চোৱা চলকৰ হৈতে আমাৰ যিটো সংখ্যা পূৰণ হৈ থাকিব চলকৰ হৈতে ধৰা 2a আছে এতিয়া a টো আমাৰ চলকৰ হৈতে a2 2 টো আমাৰ পূৰণ হৈ আছে সো 2 টো কোৱা হ'ব a ৰ সহগ সাংখ্যিক সহগ এতিয়া চোৱা ইয়াত আমাক কি কৈছে x স্কয়াৰ y ৰ সাংখ্যিক সহগ কি এতিয়া ৰাখিটোত আমাৰ x স্কয়াৰ y কত আছে ইয়াতে আছে x স্কয়াৰ y এতিয়া x স্কয়াৰ y ৰ হৈতে আমাৰ কি পূৰণ হৈ আছে -5/2 সো ইয়াৰ আনসারটো হৈ যাব -5/2 নেক্সট আহা নম্বৰ 5 ত y কিউবৰ সাংখ্যিক সহগ কি এতিয়া চোৱা y কিউব কত আছে আমাৰ ইয়াতে y কিউবৰ সাংখ্যিক সহগ লিখিব দিছে এতিয়া চোৱা y কিউবৰ হৈতে আমাৰ কোনো সংখ্যা পূৰণ নাই অৰ্থাৎ 1 এটা পূৰণ হৈ আছে আৰু ইয়াত আগত মাইনাস এটা আছে সো -1 হ'ব y কিউবৰ সাংখ্যিক সহগ সো ইয়াৰ আনসার হ'ব -1 নেক্সট নম্বৰ 6 ত যে ৰাখিটোৰ মাত্ৰা কি এতিয়া চোৱা মাত্ৰা বুলিলে আমি কি বুজো যে কোনো এটা বহুপদৰ যিটো পদত আমাৰ চলকবোৰৰ সূচক সৰ্বোচ্চ থাকিব সেই সূচকটোৱে হ'ব বহুপদটোৰ মাত্ৰা এতিয়া চোৱা এই বহুপদটোত আমাৰ এই x চলকৰ সূচক আছে সৰ্বোচ্চ ইয়াত আমাৰ পদ কেইটা আছে চোৱা এটা দুটা তিনিটা আৰু আমাৰ এই পদটোত এই x ৰ সূচক আছে সৰ্বোচ্চ ইয়াত x ৰ সূচক আছে 5 সো এই বহুপদটোৰ আমাৰ মাত্ৰা হ'ব 5 নেক্সট আৰু এটা एग्जांपल এইটো চোৱা x cube y squared z আৰু ইয়াত আছে +3y square আৰু +2x square y square এতিয়া এই ৰাখিটোত আমাৰ পদ কেইটা আছে তিনিটা এটা দুটা তিনিটা এতিয়া আমি চাব লাগিব কোনটো পদত আমাৰ হাইয়েস্ট সূচক আছে আমাৰ এইটো পদত হাইয়েস্ট সূচক আছে এতিয়া চোৱা ইয়াত x ৰ সূচক কি আছে 3 আছে সো 3 আৰু y ৰ সূচক কি আছে 2 আছে সো ইয়াৰ লগত প্লাস কৰিব লাগিব +2 আৰু z ৰ সূচক কি আছে একো নাই অৰ্থাৎ 1 আছে সো ইয়াৰ লগত 1 এটা প্লাস কৰিব লাগিব অৰ্থাৎ এই বহুপদটোৰ মাত্ৰা হ'ব 3 + 2 + 1 এইটো হৈ যাব 6 এতিয়া আহা নাম্বার 6 ত আমাক কি কৈছে ৰাখিটোৰ মাত্ৰা কি এতিয়া চোৱা এই ৰাখিটোত প্ৰথমতে আমি চাব লাগিব আমাৰ কোনটো পদত আমাৰ সৰ্বোচ্চ সূচক আছে ইয়াত চোৱা এইটো পদত x ৰ সূচক কি আছে 3 আছে আকৌ এইটো পদত সম্পূৰ্ণ পদটোত চোৱা x ৰ সূচক 2 আছে আৰু y ৰ সূচক 1 সো 2 + 1 ইয়াতো 3 আছে আৰু ইয়াত চোৱা ইয়াতো 1 আছে x ৰ সূচক আৰু y ৰ সূচক 2 সো 1 + 2 এইটো 3 হ'ব আৰু y ৰ সূচক ইয়াতো 3 আছে সো আটাইকেইটা পদতে আমাৰ অকল 3 ক বাদ দি আটাইকেইটা পদতে আমাৰ y ৰ চলকবোৰৰ সূচক কি আছে 3 আছে সো এই বহুপদটোৰ মাত্ৰা হ'ব 3 সো ইয়াৰ আনসার হৈ যাব 3 এতিয়া নেক্সট নাম্বার 7 ত চোৱা ধ্ৰুবক পদ আছে নে যদি আছে পদটো কি এতিয়া চোৱা ৰাখিটোত চলকৰ হৈতে পূৰণ হৈ নথকা আমাৰ কোনো ধৰণৰ সংখ্যা আছে নে নাই আমি চাব লাগিব ইয়াত চোৱা 3 আছে ইয়াত +3 আছে সো এই +3 টো হৈ যাব এটা ধ্ৰুবক পদ সো ইয়াৰ আনসার হৈ যাব নাম্বার 7 ৰ আনসার হৈ যাব আছে ৰাখিটোত ধ্ৰুবক পদ আছে আৰু যদি আছে পদটো কি পদটো হ'ব 3 এতিয়া নেক্সট কোশ্চেন নম্বৰ 5 ত প্ৰশ্নত কি কৈছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা এতিয়া চোৱা নম্বৰ 1 ত 1 - x স্কয়াৰ ইয়াতে চোৱা আমাৰ কোনটো পদত আমাৰ চলকৰ সৰ্বোচ্চ সূচক আছে ইয়াত চোৱা পদ আমাৰ দুটা আছে এটা 1 আৰু এটা x স্কয়াৰ -x স্কয়াৰ এতিয়া চোৱা x ৰ সূচক আছে 2 সো এই বহুপদটোৰ মাত্ৰা হ'ব 2 সো ইয়াৰ আনসার হৈ যাব মাত্ৰা হ'ব 2 নেক্সট নম্বৰ 2 চোৱা x cube - 2x square plus x plus 3 ইয়াত চোৱা আমাৰ কোনটো পদত আমাৰ এইটো পদত চলকৰ সৰ্বোচ্চ সূচক আছে আৰু x ৰ সূচক কি আছে ইয়াত 3 আছে সো এই বহুপদটোৰ মাত্ৰা হৈ যাব 3 সো ইয়াৰ আনসার হৈ যাব 3 নেক্সট চোৱা নম্বৰ 3 2x square - 5x plus 6 এতিয়া চোৱা কোনটো পদত আমাৰ সৰ্বোচ্চ সূচক আছে এইটো পদত x ৰ সূচক 2 আছে সো মাত্ৰা হৈ যাব 2 নেক্সট নাম্বার 4 ত চোৱা 3/8y to the power 4 ইয়াত চোৱা y ৰ পাৱাৰ কিমান আছে এটো 4 আছে সূচক 4 আছে সো ইয়াৰ মাত্ৰা হৈ যাব 4 নেক্সট নাম্বার 5 ত চোৱা z³ - 8 ইয়াত z ৰ পাৱাৰ কিমান আছে z ৰ সূচক আমাৰ 3 আছে সো ইয়াৰ মাত্ৰা হৈ যাব 3 নেক্সট চোৱা 3x ইয়াত এটাই পদ দি আছে আৰু x ৰ সূচক কি আছে ইয়াত একো নাই অৰ্থাৎ 1 আছে সো ইয়াৰ মাত্ৰা হৈ যাব 1 নেক্সট চোৱা -16 এটা আমাৰ ধ্ৰুবক পদ ইয়াত কোনো আমাৰ চলক নাই এতিয়া চোৱা -16 ক আমি লিখিব পাৰো -16 ইয়াত যদি আমি ইনটু x to the power 0 কৰি দিও
তেন্তে আমাৰ এইটো 16 হ'ব কাৰণ x to the power 0 এইটো 1 হ'ব সো এতিয়া এই চলকৰ সূচক আমাৰ কি আহিল 0 সো এই বহুপদটোৰ মাত্ৰা হ'ব 0 নেক্সট নম্বৰ 8 ত চোৱা -2/3 x square y plus half xy square plus 2 এতিয়া ইয়াত পদ আছে তিনিটা আৰু আমাৰ চলক আছে এই দুটা পদত এতিয়া চোৱা এই পদটোত আমাৰ x ৰ সূচক 1 আছে আৰু y ৰ সূচক 2 আছে সো 1 + 2 3 হ'ব আৰু এইটো পদত চোৱা x ৰ সূচক 2 আছে y ৰ সূচক 1 আছে সো 2 + 1 3 হ'ব সো আমাৰ 3 আছে সৰ্বোচ্চ সূচক সো ইয়াৰ মাত্ৰা হৈ যাব বহুপদটোৰ 3 নেক্সট চোৱা নম্বৰ 9 ত xy plus 3yz minus 4zx plus 9 এতিয়া চোৱা এই পদ ইয়াত আমাৰ x ৰ সূচক 1 ইয়াতো 1 ইয়াত y ৰ সূচক 1 ইয়াত z ৰ সূচক 1 ইয়াতো z ৰ সূচক 1 x ৰ সূচক 1 সো 1 + 1 2 ইয়াতো 2 আছে ইয়াতো 2 আছে সো সৰ্বোচ্চ সূচক 2 এ হ'ব সো ইয়াৰ মাত্ৰা 2 হ'ব এতিয়া নেক্সট নম্বৰ 10 ত চোৱা x to the power 6 minus 2x to the power 5 plus x minus x square plus half এতিয়া চোৱা কোনটো পদত আমাৰ সূচক চলকৰ সূচক সৰ্বোচ্চ আছে আমাৰ এই পদটোত আমাৰ x ৰ সূচক কিমান আছে 6 আছে সো বহুপদটোৰ মাত্ৰা হৈ যাব 6 সো এইখিনি হৈ যাব নম্বৰ 5 ৰ আনসাৰ